নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ কেইটামান ইম্পৰ্টেণ্ট প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ পৰা কুৱেশ্যন আৰু এনচাৰ। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে প্ৰথম কুৱেশ্যনটো দিয়া আছে, নিম্নলিখিত সমূহৰ কোনটো শক্তিৰ অনৱীকৰণযোগ্য উৎস সুধিছে। হুইচ অফ দ্য ফলোয়িং ইজ এ নন ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি। অনৱীকৰণযোগ্য শক্তি বা উৎস। ইয়াৰ ভিতৰত যদি আমি চাবলৈ যাওঁ, অপশ্যন ডিটো শুদ্ধ হ'ব, জীৱাশ্ম ইন্ধন শুদ্ধ হ'ব। আমি যদি অনৱীকৰণযোগ্য উৎসৰ ওপৰত যদি আমি চাবলৈ যাওঁ, অনৱীকৰণযোগ্য শক্তি হৈছে জীৱাশ্ম ইন্ধন শক্তি, যেনে কয়লা, খাৰুৱা তেল, প্ৰাকৃতিক গেছ আৰু ইউৰেনিয়াম। আনহাতে ছ'লাৰ এনাৰ্জি আৰু ৱাইন এনাৰ্জি হৈছে নৱীকৰণযোগ্য শক্তি। আমি 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। দ্য হাইষ্ট গ্লেণ্টেৰী এৱাৰ্ড অফ ইণ্ডিয়ান মিলিটাৰী ডুইৰিং ৱাৰ ইজ। যুদ্ধৰ সময়ত ভাৰতীয় সামৰিক বাহিনীৰ সৰ্বোচ্চ বীৰত্ব বঁটা হৈছে। অপশ্যন এ দিয়া আছে মহাবীৰ চক্ৰ, অপশ্যন বি দিয়া আছে পৰমবীৰ চক্ৰ, অপশ্যন চি দিয়া আছে অতি বিশিষ্ট সেৱা পদক আৰু অপশ্যন ডি দিয়া আছে অশোক চক্ৰ। ইয়াৰ ভিতৰত অপশ্যন বিটো কাৰেক্ট হ'ব, পৰমবীৰ চক্ৰ। আমি যদি পৰমবীৰ চক্ৰ বঁটাটোৰ ওপৰত যদি চমুকৈ চাবলৈ যাওঁ, এই পৰমবীৰ চক্ৰ বঁটাটো শত্ৰুৰ উপস্থিতিত আটাইতকৈ লক্ষণীয় সাহস, অদম্য সাহস বা পৰম আত্মত্যাগ প্ৰদৰ্শনৰ বাবে এই বঁটাটো দিয়া হয়। আৰু এই যিটো বঁটা, এই বঁটাটোৰ পদকটো হৈছে এটা বৃত্তাকাৰ ব্ৰঞ্জৰ ডিস্ক, য'ত এফালে ৰাষ্ট্ৰৰ প্ৰতীক আৰু আনফালে ইণ্ডৰ ব্ৰঞ্জ আছে। ইয়াৰ ভিতৰত যদি আমি অপশ্যন চিটোৰ ওপৰত যদি চাবলৈ যাওঁ, অতি বিশিষ্ট সেৱা পদকনো কি? আচলতে অতি বিশিষ্ট সেৱা পদক, এই পদকটো বীৰত্বৰ নহয়, এই পদকটো ব্যতিক্ৰমী ক্ৰমৰ বিশিষ্ট সেৱাৰ বাবে প্ৰদান কৰা হয়। নেক্সট যদি আমি অশোক চক্ৰৰ ওপৰত যদি আমি চাবলৈ যাওঁ, অশোক চক্ৰ সৰ্বোচ্চ শান্তিকালীন বীৰত্ব বঁটা। নেক্সট যদি আমি মহাবীৰ চক্ৰৰ ওপৰত যদি চাবলৈ যাওঁ, মহাবীৰ চক্ৰ হৈছে দ্বিতীয় সৰ্বোচ্চ যুদ্ধকালীন বীৰত্ব বঁটা। আমি 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। দ্য ফাৰ্ষ্ট মডাৰ্ণ অলিম্পিক গেমছ ৱাজ হেল্ড ইন। প্ৰথম আধুনিক অলিম্পিক খেল ক'ত অনুষ্ঠিত হৈছিল সুধিছে। ইয়াতে অপশ্যন দিয়া আছে, অপশ্যন এ এথেন্স, অপশ্যন বি পেৰিছ, অপশ্যন চি লণ্ডন আৰু অপশ্যন ডি বাৰ্লিন। ইয়াৰ ভিতৰত যদি আমি চাবলৈ যাওঁ, অপশ্যন এটো শুদ্ধ হ'ব, এথেন্স। এথেন্স ইজ দ্য কাৰেক্ট এনচাৰ। আমি যদি অলিম্পিক গেমছৰ ওপৰত যদি চমুকৈ অলপ আলোচনা কৰোঁ, 1896 চনৰ 6 এপ্ৰিলত গ্ৰীচৰ এথেন্সত প্ৰথম অলিম্পিক গেমছ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰথমখন অলিম্পিক খেলত বিশ্বৰ 14খন দেশৰ পৰা 241 গৰাকী খেলুৱৈয়ে ইজনে সিজনৰ বিৰুদ্ধে 43খন ভিন্ন ইভেণ্টত অংশগ্ৰহণ কৰিছিল আৰু আমেৰিকাই এই খেলত পদকৰ শীৰ্ষস্থান লাভ কৰিছিল। নেক্সট যদি আমি আকৌ চাবলৈ যাওঁ, 1900 চনত পেৰিছত, ইয়াত দিয়া আছে অপশ্যন বি, 1900 চনত পেৰিছত দ্বিতীয়খন অলিম্পিক অনুষ্ঠিত হয়, য'ত নেকি 24খন দেশৰ 997 গৰাকী খেলুৱৈয়ে 95খন ইভেণ্টত অংশগ্ৰহণ কৰিছিল। আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটোত দিয়া আছে, 2022 বৰ্ষৰ 1 জানুৱাৰী সাপেক্ষে নিম্নলিখিত কোনটো অসমৰ প্ৰশাসনিক সংমণ্ডল নহয় সুধিছে। ইয়াৰ ভিতৰত যদি আমি চাবলৈ যাওঁ, অপশ্যন ডিটো শুদ্ধ হ'ব, ৱেষ্ট আছাম। আমি যদি ইয়াৰ ওপৰত চমুকৈ যদি অলপমান আলোচনা কৰোঁ, 2022 চনৰ 1 জানুৱাৰীলৈকে অসমক আনুষ্ঠানিকভাৱে 5টা প্ৰশাসনিক বিভাগত বিভক্ত কৰা হৈছে। ক্ৰমে আপাৰ আছাম ডিভিজন, নৰ্থ আছাম ডিভিজন, লাৱাৰ আছাম ডিভিজন, বৰাক ভেলী ডিভিজন আৰু হিলছ এণ্ড চেণ্ট্ৰেল আছাম ডিভিজন।
গতিকে ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি টু ৱেষ্ট আছাম। আমি নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ। ইয়াত দিয়া আছে ইন হুইচ ফিল্ড ডিড ভোগেশ্বৰ বৰুৱা এক্সেল। ভোগেশ্বৰ বৰুৱাই কোনটো ক্ষেত্ৰত পাৰদৰ্শিতা লাভ কৰিছিল সুধিছে। অপশ্যন দিয়া আছে এ অপশ্যন এথলেটিক্স, অপশ্যন বি সাঁতোৰ, অপশ্যন চি বেডমিণ্টন, অপশ্যন ডি ফুটবল। আমি যদি ইয়াৰ ভিতৰত চাবলৈ যাওঁ বন্ধুসকল, ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ টু এথলেটিক্স। আমি যদি ভোগেশ্বৰ বৰুৱাৰ ওপৰত যদি আমি চমুকৈ অলপ চাবলৈ যাওঁ, ভোগেশ্বৰ বৰুৱা ইজ ওৱান অফ আছাম মষ্ট চেলিব্ৰেটেড স্পৰ্টছ পাৰ্চন। হি ওন দ্য গ'ল্ড মেডেল ইন 1966 এছিয়ান গেমছ ইন 400 মিটাৰ হাৰ্ডলেছ। এছিয়ান গেমছৰ স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন অসমীয়া হৈছে ভোগেশ্বৰ বৰুৱা। আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ অফ দ্য ফলোয়িং ইজ হাইষ্ট এমং ৰেংকছ অফ দ্য ইণ্ডিয়ান আৰ্মি। ভাৰতীয় সেনাৰ পদবীসমূহৰ ভিতৰত নিম্নলিখিত কোনটো সৰ্বোচ্চ পদ সুধিছে। ইয়াতে অপশ্যন দিয়া আছে ব্ৰিগেডিয়াৰ, অপশ্যন বি লেফটেনেণ্ট জেনেৰেল, অপশ্যন চি মেজৰ জেনেৰেল আৰু অপশ্যন ডি লেফটেনেণ্ট কৰ্ণেল। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি টু লেফটেনেণ্ট জেনেৰেল। আমি যদি নেক্সট অপশ্যনকেইটাৰ ভিতৰত যদি আমি আলোচনা কৰিবলৈ যাওঁ, অপশ্যন এ টু ব্ৰিগেডিয়াৰ হৈছে য'ত 1 ষ্টাৰ থাকে আৰু তাৰ ৰেংকটো হৈছে জেনেৰেল ৰেংক, আৰু অপশ্যন চি টোৰ পৰা যদি আমি চাবলৈ যাওঁ মেজৰ জেনেৰেল, তাতে 2 ষ্টাৰ জেনেৰেল ৰেংকছ থাকে আৰু ব্ৰিগেডিয়াৰতকৈ ওপৰত হয়। একেবাৰে যদি আমি শেষৰটো অপশ্যন যদি চাবলৈ যাওঁ লেফটেনেণ্ট কৰ্ণেলৰ ওপৰত, লেফটেনেণ্ট কৰ্ণেল হৈছে জুনিয়ৰ ফিল্ড অফিচাৰ ৰেংক। আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটোত দিয়া আছে ৰবীন্দ্ৰনাথ টেগৰ ৱাজ এৱাৰ্ডেড নোবেল প্ৰাইজ ইন লিটাৰেচাৰ ফৰ। অপশ্যন দিয়া আছে এ ঘৰে বাহিৰে, অপশ্যন বি গীতিমাল্য, অপশ্যন চি গীতাঞ্জলি আৰু অপশ্যন ডি গোৰা। আমি যদি চাবলৈ যাওঁ ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি টু গীতাঞ্জলি। ৰবীন্দ্ৰনাথ টেগৰ হৈছে সাহিত্যৰ নোবেল বঁটা লাভ কৰা প্ৰথমজন ইউৰোপীয়। ভাৰতীয় জাতীয় সংগীত জন গণ মন তেওঁৱেই ৰচনা কৰিছিল। আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটোত সুধিছে দ্য ৰামচৰিত মানস ৱাজ ৰিটেন বাই। ৰামচৰিত মানস ৰচনা কৰা ব্যক্তিগৰাকী হৈছে। অপশ্যন দি আছে অপশ্যন এ কবিৰ, অপশ্যন বি বেদব্যাস, অপশ্যন চি আদি শংকৰাচাৰ্য আৰু অপশ্যন ডি তুলসী দাস। ইয়াৰ ভিতৰত যদি আমি চাবলৈ যাওঁ অপশ্যন ডিটো শুদ্ধ হ'ব তুলসী দাস। একেবাৰে শেষৰ কুৱেশ্যনটোলৈ আহিছোঁ। ইয়াত সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ নট এন IPL টিম। নিম্নলিখিতসমূহৰ কোনটো IPL দল নহয় সুধিছে। অপশ্যন ডি আছে দিল্লী কেপিটেলছ, অপশ্যন বি গুজৰাট জায়েণ্টছ, অপশ্যন চি ছানৰাইজ হায়দৰাবাদ, অপশ্যন ডি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি টু গুজৰাট জায়েণ্টছ। গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ আগৰ ভিডিঅ'সমূহ নাই চোৱা তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, অনুগ্ৰহ কৰি মোৰ ভিডিঅ'সমূহ চাই ল'ব। ধন্যবাদ।